Hello friends, welcome to my YouTube channel. মই আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছো। খবৰটো হৈছে ইতিমধ্যে এলপি ইপি টেটৰ এডভাৰটাইজমেন্ট ওলাইছে, কিন্তু জিলা ভিত্তিত কিমান পদ খালী হৈ আছে এইটো প্ৰকাশ পোৱা নাছিলে, কিন্তু আজি জিডব্লিউ ৱেবছাইটত এই জিলা ভিত্তিক খালী পদৰ তালিকাটো প্ৰকাশ পালে। অৰ্থাৎ মই আপোনালোকক জিলা ভিত্তিক অর্থাৎ কিমান পদ খালী হৈ আছে সেই বিষয়ে সেইটো মই আপোনালোকক পঢ়াই শুনাই দিছোঁ। কেইটামান এচিষ্টেণ্ট টিচাৰ অফ এলপি স্কুল টেবুল 1 to টেবুল 5 বৰপেটাত কিমান খালী হৈ আছে 231, আৰু এইবাৰ আনৰিজাৰ্ভ দিছে, কিন্তু ইডব্লিউএছত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন দিয়া নাই। এইটো আপোনালোকে চাব পাৰিছে। ইয়াতে বৰপেটাত আছে 231টা, বঙাইগাঁৱত আছে 122টা, দৰঙত আছে 166টা, ধেমাজিত আছে 185, ধুবুৰীত আছে 203, ডিব্ৰুগড়ত আছে 213, গোৱালপাৰাত আছে 167, গোলাঘাটত আছে 129, তাৰপিছত যোৰহাটত আছে 175, কামৰূপ ৰুৰেলত আছে 207, কামৰূপ মেট্ৰত আছে 126, লখিমপুৰত আছে 257, আৰু মৰিগাঁৱত আছে 215, নগাঁৱত আছে 224, নলবাৰীত আছে 111, 111, শিৱসাগৰত আছে 220, শোণিতপুৰত আছে 139, তাৰপিছত তিনিচুকীয়াত আছে 126। ঠিক সেইদৰে বেংগালী মিডিয়ামত কাছাৰত আছে 192, কৰিমগঞ্জত আছে 191, হাইলাকান্দিত আছে 169, নগাঁৱত আছে 47, তিনিচুকীয়াত আছে 12। বড়ো মিডিয়াম, তাৰপিছত ছায়েন্সত কেইটা পোষ্ট খালী হৈ আছে। ইপি স্কুল অৰ্থাৎ এচিষ্টেণ্ট টিচাৰ ইপি স্কুলত অৰ্থাৎ আপাৰ প্ৰাইমেৰী স্কুলত কিমান পোষ্ট খালী হৈ আছে সেই বিষয়ে। বৰপেটাত আছে 43, বঙাইগাঁৱত আছে 46, দৰঙত আছে 31, ধেমাজিত আছে 36, তাৰপিছত ডিব্ৰুগড়ত আছে 61, গোৱালপাৰাত আছে 45, গোলাঘাটত আছে 38, যোৰহাটত আছে 34, কামৰূপ ৰুৰেলত আছে 65, কামৰূপ মেট্ৰত আছে 31, লখিমপুৰত আছে 92, মৰিগাঁৱত আছে 66, নগাঁৱত আছে 64, নলবাৰীত 39, শিৱসাগৰ 74, শোণিতপুৰ 32, তিনিচুকীয়া 21, টোটেল 940, 940টা। ঠিক আছে। বেংগালী মিডিয়ামত আছে, বেংগালী মিডিয়ামত আপাৰ প্ৰাইমাৰীত কাছাৰত আছে 67, হাইলাকান্দিত আছে 115, কৰিমগঞ্জত আছে 69, কামৰূপ মেট্ৰত আছে 8, নগাঁৱত আছে 9, তিনিচুকীয়াত আছে 8। মণিপুৰী মিডিয়ামত আছে টোটেল পোষ্ট 3টা, কাছাৰত এচিষ্টেণ্ট টিচাৰ ইপি স্কুল আপাৰ প্ৰাইমাৰী স্কুল, এচিষ্টেণ্ট টিচাৰ ইপি স্কুল গাৰো মিডিয়ামত আছে 5টা, ক'ত গোৱালপাৰা টেবুল 5। হিন্দী মিডিয়াম এচিষ্টেণ্ট টিচাৰ ইপি স্কুল বঙাইগাঁৱত আছে 3টা, কামৰূপ মেট্ৰত আছে 6টা, শোণিতপুৰত আছে 5টা, তিনিচুকীয়াত আছে 6টা। ছায়েন্স টিচাৰ ইপি স্কুল আপাৰ প্ৰাইমাৰী স্কুলত আছে বৰপেটাত আছে 12টা, বঙাইগাঁৱত আছে 7টা, দৰঙত আছে 9টা, ধেমাজিত আছে 2টা, ডিব্ৰুগড়ত আছে 13টা, গোৱালপাৰাত আছে 7টা, যোৰহাটত আছে 2টা, কামৰূপ ৰুৰেলত আছে 8টা, কামৰূপ মেট্ৰত আছে 6টা, লখিমপুৰত আছে 6টা, মৰিগাঁৱত আছে 5টা, নগাঁৱত আছে 12টা, নলবাৰীত আছে 7টা, শিৱসাগৰত আছে 7টা, শোণিতপুৰত আছে 10টা, তিনিচুকীয়াত আছে 9টা। টোটেল ছায়েন্স পোষ্ট অল অসমত, তাত গোটেই অসমত আছে 138টা। এইবাৰ কিন্তু চাব দেই, এইবাৰ কিন্তু ইডব্লিউএছত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। গতিকে মোৰ চেনেলটো এনেকুৱা ধৰণৰ পাবাতেৰিখন পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো আপলোড দিয়াৰ লগে লগে যাতে আপোনালোকে ভিডিঅ'টো পায়, তাৰ কাৰণে মোৰ বেল আইকনটো টিপি দিব, আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।